ও মোরে জান সাগৰৰ সমান তোমাৰে মোৰে মৰম যিমান। কি মজা গানি। অ ভাই কালি এখন বিছনা আনলো। বিছনা আনোতে কাষৰ একঘৰ বৌ দেখা পাল বোলে ক'ব লাগছে কি অ'ৰা হয় একদিন আমাকো থাকবা মাতপাহে। এতিয়া কথাটো বুজি পোৱা নাই আৰু অভাৰ দিছে না ঠাট্টা কৰিছে ভাই। ভাই কি কয় অভাৰ 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 ঠাট্টা নহয় দে অভাৰ। হ'ল আলটো কথা এটা হ'ল না কালি বোলে আৰু দেউতাই এখন হেলিকপ্টাৰ কিনি আনব হা। তাকে কথা এটা ভাবছো ৰ হেলিকপ্টাৰ আনব মইতো চলাব নাজানো। এতিয়া এইদিন বুৰহানৰো দিন ওপৰত দিতো কম লেতেৰা হোৱা নাই। বুৰহানপুৰে ওপৰত গোটেই লেতেৰা হৈ আছে। তাকে ভাবছো ৰাস্তাইদি চলালেওতো অসুবিধা হ'ব কাটপা আৰু ইমানহে যি পাংখা ৰাস্তাইদিও চলাব অসুবিধা হ'ব। কেইদিনমান নচলা বুলি ভাবছো। আমাৰ মামা গেৰেজত কাম কৰে তাৰমানে মামা এখন ছেকেণ্ড হেণ্ড দিছে। ফালতু পইচা নাকি কাবাই হেলিকপ্টাৰ কিনে বান্দৰ চৌধুৰী ভাই। মোক কি দেখান মূৰ্খ হেন পাইছা চৌধুৰী ভাই। কৈছে দাচ্ছা থৰাই দিম।